হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো ৰাতিপুৱা উঠাৰ পৰা কৰিম বুলি ভাবিলোঁ, কিন্তু মোৰ টাইমটো আজিও নিমিলিলে। আজি মই 6:15 মানত উঠিলোঁ। মই ভাবিছোঁ 5:30 মানত উঠিম, খোজ কাঢ়িম, কিন্তু মই 5:25 মানত উঠিছোঁ, এলাৰ্ম বাজিছে। তেতিয়া মই দেখিলোঁ প্ৰায় আন্ধাৰেই হৈছে সেইকাৰণে মই ভাবিলোঁ আৰু অলপমান শুই লওঁ, যিহেতু এতিয়া মোৰ খোজ কঢ়া নহ'ব। ডাইৰেক্ট 6টা বজাৰ পৰা মোৰ ৰুটিন থাকে, গতিকে মই নহ'বগৈ, টাইমটো নিমিলিব। গতিকে ভাবিলোঁ যে মই এতিয়া 6টা বজাৰ পৰাই পঢ়িম, কিন্তু 6টা বজাৰ 15 মিনিটমান আগত উঠিম বুলি ভাবোঁতেই মোৰ 6:15 হৈ গ'ল। তাৰপিছত এতিয়া ভাবিছোঁ যে মই মোৰ যোনখিনি টাইম টেবুল আছে সেইটো মতে কামখিনি কৰি যাওঁ। বাকী খোজ কঢ়াটো বাকী থাকিলে বাৰু দিনখনৰ, তো সেইখিনি মই পিছবেলা কৰি ল'ম কোনোবা এটা টাইমত, 4টা-5টা সিমান। 5টাতো আজিকালি আন্ধাৰেই হয়, 4টামান বজাত খোজকাঢ়ি ল'ম। কাৰণ মই অলপ শকত হৈ গৈছোঁ। শকত কি ইমানো শকত নাই হোৱা বাৰু, কিন্তু অলপ পেট চেট বাঢ়া হৈছে। সেইকাৰণে আৰু ভাবিছোঁ অলপমান খোজকঢ়া এক্সাৰচাইজ কৰাটো দৰকাৰ। কাৰণ এতিয়া মই যিহেতু কলেজো যোৱা নাই, বন্ধ পৰীক্ষা পাইছেহি, সেইবাবে খোজকঢ়াটো হোৱা নাই বা চলাচলটো হোৱা নাই ইমানকৈ। ঘৰত থাকোঁ, ভাত বনোৱা কেতিয়াবা বা বেলেগ একো কাম নাথাকে, ভাত বনোৱা ঘৰ সাৰা সিমানটোৱে থাকে। তো ভাত বনোৱাও বেছিকৈ নাথাকে, খুৰীয়ে বনায়। মই কেতিয়াবা মাংস চাংস কিবা স্পেচিয়েল কিবা আনিবলৈহে যায়, ইমানকৈ মোক ভাত আনিবলৈ নিদিয়েও পঢ়া টাইমত। গতিকে ভাবিছোঁ যে নিজৰ ৰুটিনখন এতিয়া ফ'ল' কৰোঁ। তাৰপিছত যেতিয়া মই আজৰি পাম আপোনালোকক দেখাই যাম কি কৰি থাকোঁ। সেইটো সময়ত এতিয়া মই এয়া মই বনাইছিলোঁ আলু পৰঠা। এয়া ভাইটিলে বুলি বান্ধিছোঁ, সি আলু পৰঠা খাই ভাল পায়, গতিকে তালৈ দি পঠাইছোঁ এখন। আৰু এতিয়া মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি চব আমাৰ ঘৰৰ ডাঙৰি আনিলে। আৰু এতিয়া আমি ধান দোৱা চাবলৈ বুলি গৈছোঁ। পথাৰলৈ বহুত ৰ'দ আছিলে, গতিকে সেইবাবে গামোচা এখন মূৰত লৈ লৈছোঁ। এতিয়া ঘৰলৈ আহিলোঁ, আৰু ঘৰৰ পৰাই আহি দেখিলোঁ যে ইমানখিনি শাক আনি থৈছে। বেলেগ পাচলি একো নানিলে, বজাৰৰ পৰা অকল শাক আনিছে। এতিয়া ভাবিছোঁ মাংস অলপমান আনিছে, সেইখিনি বনাই লওঁ। তাৰ বাবে এখন কেৰাহীত তেল গৰম হ'বলৈ দি অলপমান চেনি দিছোঁ, তাত তেজপাত দিছোঁ, পিঁয়াজ দিছোঁ, অলপমান লৰাই লৈছোঁ। আৰু এতিয়া ইয়াত আদা, নহৰু আৰু জলকীয়া পেষ্ট দিম। আৰু এতিয়া ইয়াত মাংসখিনি দি দিছোঁ, তাত নিমখ হালধি দিছোঁ, আকৌ লৰাই লৈছোঁ। আৰু এতিয়া ইয়াত মছলা এড কৰিম। মছলাৰ ভিতৰত জিৰা, ধনিয়া, কাশ্মীৰী ৰেড চিলি, গৰম মছলা সিমানেই আছিলে। এইখিনি অলপ সময় ভাজিলোঁ। ভজাৰ পিছত ইয়াত এতিয়া বিলাহী দিছোঁ। বিলাহী দি অলপ সময় আকৌ সিজিবলৈ দিম। সেইখিনি ভজাৰ হৈ যোৱাৰ পিছত ইয়াত আলু দিছোঁ। আলু আপোনালোকে নিদিবও পাৰে, এইটো অপচনেল হয়। মই খাই ভাল পাওঁ আলু, গতিকে দি দিছোঁ।
সেয়া অলপখিনি দিয়াৰ পিছত অলপ সময় ভাজি আছোঁ। এয়া প্ৰায় হৈয়ে গ'ল আৰু ইয়াত অলপমান কেঁচা পিঁয়াজ দি দিছোঁ, এনেকৈ খাবলৈ ভাল লাগে। এয়া হৈ গ'ল আৰু এতিয়া ইয়াত অলপমান ধনিয়া দিছোঁ, যিহেতু ধনিয়া ছিজন। সেইটোৱে আছিলে ৰেচিপিটো, চিম্পল। হেল্ল' এভৰিৱান, এতিয়া বাজিছে 4:30 আৰু এতিয়া মই অলপমান খোজকাঢ়িবলৈ বুলি ওলাই আহিছোঁ আৰু দিনটো তেনেকৈয়ে গুচি গ'ল আৰু খানা বনাওঁতে পথাৰলৈ যোৱা তেনেকৈয়ে গুচি গ'ল আৰু এতিয়া মই অলপমান খোজকাঢ়িছোঁ। এয়া আমাৰ বাৰীৰ খেতি, ধনিয়া, পালেং, লাই শাক। এয়া লাই শাকখিনি। আৰু এইজোপা টেঙামৰা জোপা, ইয়াৰ জেলি বনাম বুলি ভাবি আছোঁ, কাৰণ টেঙামৰা আমাৰ ঘৰত নাখায়েই দাইলত দি বা বেলেগ কিবা কৰি, গতিকে জেলিয়ে বনাম। ইয়াত জলকীয়া কলম দি থৈছে। সিমানে আছিলে আজিৰ ভিডিঅ'টো, তেন্তে আজিলৈ আহিছোঁ।